তাত মোক সাধাৰণ জিলা সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছে। ইতিমধ্যে যোৱা 13 জুলাই তাৰিখে আমাৰ এখন আহ্বায়ক কমিটি গঠন হৈছিলে আৰু আহ্বায়ক কমিটিৰ মই আহ্বায়ক আছিলোঁ। আহ্বায়ক থকা হেতুকে মই বিভিন্ন ইয়াৰে আমাৰ যিখিনি ফেক্টৰী ৱৰ্কাৰ্ছ আছে, কোম্পানী ৱৰ্কাৰ্ছ আছে, তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰিছিলোঁ। তেওঁলোকৰ সমস্যাৰ কিছু বুজ লৈছিলোঁ আৰু লৈ বিভিন্ন ধৰণৰ সমস্যা আমাৰ আছে ইয়াতে ফেক্টৰী ৱৰ্কাৰসকলক। যেনে তেওঁলোকে 3টা পৰ্যায়ত আমাৰ শ্ৰমিকসকলক ভাগ কৰিছে, স্কিল, আনস্কিল, ছেমি স্কিল। কিন্তু তেওঁলোকৰ প্ৰকৃত কোম্পানীত প্ৰায় 10% কৰ্মচাৰীক স্কিল ৱৰ্কাৰ হিচাপে বা হাই স্কিল কৰ্মচাৰী হিচাপে তেওঁলোকে নিযুক্তি কৰিছে। বাকীবিলাক ঠিকাদাৰ আণ্ডাৰতে কাম কৰে। শ্ৰমিকসকলৰ বহুত সমস্যা আছে, যদিও আমি ইতিমধ্যে এতিয়ালৈকে কোনো ধৰণৰ সমস্যা তেওঁলোকৰ পৰা আমি লিখিত পোৱা নাই। আৰু আগন্তুক দিনবিলাকত আমি শ্ৰমিকসকলৰ তেওঁলোকৰ অভাৱ অভিযোগ লৈ পেলাই কেনেকৈ সমস্যাবিলাক সমাধান কৰিব পাৰোঁ চৰকাৰৰ লগত আলোচনা কৰি তাৰে পৰিকল্পনা কৰি যাম আৰু আপোনালোকৰ পৰাও সহায় সহযোগ আমি কামনা কৰিম। আমাৰ সংগঠনৰ বিত্ত বিভাগৰ লগত যোগাযোগ কৰিলে তেওঁলোক জড়িত হৈ পৰিব। আমাৰ আজি কামৰূপ গ্ৰাম্য জিলাৰ ব্ৰিজাৰ পলাশবাৰী সাহিত্য ভৱনত অনুষ্ঠিত হোৱা আমাৰ যিখন অধিৱেশন, সেই অধিৱেশনত আমি প্ৰায় 2 শতাধিক সংখ্যাৰ আমাৰ কাৰ্যকৰ্তা উপস্থিত হৈছিলেহি। আজি এই অধিৱেশনৰ যোগেদি আমি কামৰূপ গ্ৰাম্য জিলাৰ এখন নতুন জিলা সমিতি গঠন কৰিছোঁ, য'ত আমি সভাপতি হিচাপে সদানন্দ দাস ডাঙৰীয়া আৰু সম্পাদকৰ দায়িত্ব হেমন্ত ঠাকুৰীয়া ডাঙৰীয়াক কামৰূপ জিলাৰ আমি দায়িত্ব অৰ্পণ কৰিছোঁ আৰু এখন শক্তিশালী আমি জিলা সমিতি গঠন কৰিছোঁ, যাৰ যোগেদি এই কামৰূপ গ্ৰাম্য জিলাৰ বিভিন্ন অঞ্চলত থকা যিসকল সংগঠিত ক্ষেত্ৰৰ শ্ৰমিক আছে, যিহেতু আমি গম পাওঁ আমাৰ গ্ৰাম্য জিলাতে যিখিনি ফেক্টৰী আছে তাতে বহুতখিনি কৰ্মচাৰী কাম কৰি আছে। তেখেতলোকৰ যিখিনি অভাৱ অভিযোগ আছে আৰু বিভিন্ন শ্ৰমিকৰ যিখিনি অভাৱ অভিযোগ আছে সেইখিনি আমি সংগঠিত কৰি তেখেতলোকৰ যেনেকৈ সমস্যাখিনি আমি সমাধান কৰিব পাৰোঁ। কি সমস্যা পালে আপুনি? ধৰক এতিয়া আমি যিহেতু নতুনকৈ আমি গঠন কৰিছোঁ জিলা সমিতিখন, আমি তেখেতলোকৰ লগত যোগাযোগ কৰিছোঁ। তেখেতলোকে আমাক লিখিতভাৱে এতিয়ালৈকে কোনো ধৰণৰ আমাক সমস্যা উত্থাপন কৰা নাই। আগন্তুক দিনবিলাকত যেতিয়া তেখেতলোকে লিখিত হ'ব, আমি ভাৰতীয় মজদুৰে সদায় লিখিত অভিযোগৰ ওপৰতে বিশ্বাস কৰোঁ। যেতিয়া তেখেতলোকে আমাক লিখিতভাৱে অভিযোগবিলাক দাখিল কৰিব, তেতিয়াহে আমি তেখেতলোকৰ বিষয়বস্তুবিলাক চৰকাৰৰ পক্ষ বা উদ্যোগপতি যিসকল তেখেতলোকৰ পৰিচালনা কৰা যিসকল আছে তেখেতলোকৰ লগত আমি আলোচনাত আগবাঢ়িম। লেবাৰে আমাক থ্ৰু ইউনিয়ন আহিব লাগিব। আমাৰ ইউনিয়ন ৰেজিষ্টাৰ্ড থাকে, ৰেজিষ্টাৰ্ড ইউনিয়নবিলাকৰ তেখেত সদস্য হ'ব লাগিব। কেলৈ আমি যেতিয়া চৰকাৰী পক্ষ যেতিয়া এটা ইণ্ডাষ্ট্ৰিয়েল ডিস্পিউট ৰেজ কৰিম, সেই ডিস্পিউটটো ৰেজ কৰিবলৈ হ'লে তেখেত প্ৰথম কথা হৈছে আমাৰ সদস্য হ'ব লাগিব, মেম্বাৰ হ'ব লাগিব। মেম্বাৰ লেবাৰে নহয়, এজন শ্ৰমিকে নিজৰ কিবা এটা অভিযোগ ডাইৰেক্ট দাখিল কৰিব পাৰে চৰকাৰী পক্ষৰ ওচৰত। কিন্তু যদি আমি তেখেতলোকৰ হৈ মিডিয়েটৰ হ'ব লাগে, তেতিয়া আমাৰ সদস্য হ'ব লাগিব। কথাটো আমাৰ সদস্য ভৰ্তি যেতিয়া হ'ব, আমাৰ ইউনিয়নত যেতিয়া সদস্য হ'ব, ইউনিয়নত যদি পঞ্জীকৃত ইউনিয়নত যদি সদস্য হয়, তেতিয়া আমাক লিখিতভাৱে অভিযোগ নিদিলেও হ'ব, আমাক মৌখিকভাৱে জনালেও হ'ব। তেতিয়া আমাৰ এইটো এটা একাউণ্টেবিলিটি আৰু দায়বদ্ধতা আমাৰ সদস্যটোৰ প্ৰতি। কিন্তু যদি তেখেত আমাৰ সদস্য নহয়, এজন সাধাৰণ শ্ৰমিক, তেখেতে আমাক লিখিতভাৱে এটা অভিযোগ দিব লাগিব। তেখেতৰ উদ্যোগটো যি তেখেতলোকৰ লগত অন্যায় হৈ আছে, যোনে কৰি আছে, তেখেতলোকৰ প্ৰতি এটা অভিযোগ দিওঁ, তেতিয়াহে আমি তেখেতৰ হৈ পিনি মাত মাতিবলৈ সক্ষম হওঁ। আৰু আগন্তুক দিনবিলাকত এই নেতৃত্বত থকা যিখন আমাৰ সবল সমিতি, তেখেতলোকৰ লগত লৈ আমি যিসকল সংগঠিত অসংগঠিত শ্ৰমিক আছে তেখেতলোকৰ হৈ আমি কাম কৰিম, সমাজৰ হৈ আমি কাম কৰিম। যিহেতু ভাৰতীয় মজদুৰ সংঘ এটা ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ সংগঠন, আজি আমি এটা অৰাজনৈতিক সংগঠন হিচাপে আমি পৰিচালিত হৈ আছোঁ। আৰু আমাৰ ইতিমধ্যে 1955 চনৰ পৰা এতিয়া আমি 70 বছৰ অতিক্ৰম কৰিছোঁ। এই 70 বছৰ যি আমাৰ বিজয় গাথা, এইখিনি আমি প্ৰত্যেক সময়ে সংবাদ মাধ্যমৰ যোগেদি ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ ৰাজ্যিক পৰ্যায়ত আমি অৱগত কৰিছোঁ সংবাদ মাধ্যমক। আমি আগন্তুক দিনত আমি আৰু শক্তিশালী হৈ, আমি আৰু সবল হৈ আমি কেনেকৈ এই শ্ৰমিকৰ হিতাৰ্থে আমি কাম কৰিম, আমি সমাজৰ হিতাৰ্থে কাম কৰিম আৰু দেশৰ কাৰণে আমি কাম কৰিম, তাৰে আমি বিচাৰধাৰা লৈ পিনি আমি আগবাঢ়িম বুলি আশাবাদী। আৰু বিশেষকৈ আজি ইয়াত উপস্থিত আপোনালোকৰ সংবাদ মাধ্যমক আমি অতিকে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে নিজৰ বহুমূল্য সময় আহি আমাৰ ইয়াত আহি উপস্থিত হৈ আমাৰ সহযোগী হ'ল আমাৰ এই সভাখনত। মই আমাৰ নৱনিৰ্বাচিত সভাপতি আৰু সম্পাদককো
দুআষাৰ আপোনালোকৰ আগত দাঙি ধৰিবলৈ কাৰণে মই তেখেতলোককো